হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। মই ৰীমা তৃষ্ণাই পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আন এটি ভিডিঅ'। বন্ধুসকল, আজি ভিডিঅ'টো চাই আপোনালোকে খুব বেছি ভাল পাব, কাৰণ মই আজি প্ৰথমবাৰৰ বাবে আউটডোৰ ভিডিঅ' বনাম। মই আজি এঠাইলৈ যাম, ক'ত যাম, কি কৰিম, কি চাম, সকলোবিলাক আপোনালোকক দেখুৱাম। এতিয়া হওক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক মোৰ লগত আপোনালোকে। হেই গাইজ, আজি আমি আহিছোঁ ৰাবাৰৰ বাগানলৈ। আপোনালোকক দেখুৱাম ইয়াত ৰাবাৰবোৰ কেনেদৰে সংগ্ৰহ কৰা হয়। আহকচোন। এইবিলাক ৰবৰ হয়, ইয়াতে পৰে। এতিয়া বৰষুণ দিয়াৰ কাৰণে বাতিটোত বৰষুণৰ পানী পৰি আছে। এইবিলাক চাওকচোন। তো গাইজ, আমাৰ ৰাবাৰ বাগান চোৱা হৈ গ'ল। আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাহৰিব। এতিয়া আহকচোন আৰু আগলৈ কি কি চাই গৈ থাকোঁ। এইয়া আগাথুৰিৰ গণেশ মন্দিৰ, ঐতিহ্যমণ্ডিত মন্দিৰ। আৰু ইয়াৰ এফালে আছে শৰাইঘাট উদ্যান। আমি এতিয়া লাহে লাহে গৈ ব্ৰহ্মপুত্ৰ নদী পাম, শৰাইঘাট ব্ৰীজ পাম। বাজাৰ ইণ্ডিয়াত অকণমান বজাৰ কৰিবলগীয়া আছে, বজাৰ কৰিম।
আমাৰ বজাৰ হৈ গ'ল এতিয়া আমি ঘৰলৈ যাম আজিৰ ব্লগটি ইমানখিনিয়ে আছিল আপোনালোকে চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো আপুনি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আগতে কৰি থৈছে তেনেহ'লে থেংক ইউ ছ' মাছ টেক কেয়াৰ লাভ ইউ বাই